আহি গ'লোঁ দে আৰু সৰস্বতী পূজা চাবলৈ চ' এয়া এখন আমাৰ কলেজ নহয় এতিয়া চ' আমাৰ কলেজখন পাছত দেখুৱাই আছোঁ বৰ্তমান তো এম আৰ এছ স্কুলত সোমাই আছোঁ ৱাও ধুনীয়া ধুনীয়া সৰস্বতী দেখোন ৱাও ৱাও ভাল লাগিছে কিছু দেই সৰস্বতী পূজা ঐ জান সৰস্বতী তাকে বোলো সেৱাটো কৰি যাওঁ ইয়াতে যে তোমাক উকা কাগজতে ঐ জান উকা কাগজতে মৰম আছিলে যে অপাৰ চাগে ফালি দিলা পঢ়িও নাচালা মৰম নাই হ'বলা উত্তৰো নিদিলা আমাৰ ৰুমৰ ফালে আগতে বহি যোৱা ৰুম ফাৰ্ষ্ট ইয়েৰ ৰুমৰ ফালে অকণমান দেখুৱাই দিছোঁ গাড়ীখন আমাৰ সৰস্বতী পূজা চোৱা হৈ গ'ল এতিয়া আমি গৈ আছোঁ আমাৰ কলেজত সৰস্বতী পূজা চাবলৈ চ' কেনেকৈ কৰিছে লগৰকেইটাৰ লগত ধেমালি কৰি গৈ আছোঁ জমনি কৰিছে লগৰ ভিডিঅ'টো চাই থাকক চ' আমাৰ এইখন ফাৰ্ষ্ট সোমাই আহিলোঁ বৰ্তমান পঢ়ি থকা কলেজ চাইকিয়া কলেজ এইফালে সৰস্বতী আহি আছে কৈ আছোঁ এইফালে সৰস্বতী মা গৈ আছে আগে আগে আমি পাছে পাছে গৈ আছোঁ এইটো ৰাজপালি নাই হোৱা মজা মজা চ' খানাটো কোনফালে দিছে তাকে চাব গৈ আছোঁ তাকে চান্স পালে খাই দিম আৰু আমি এতিয়া গৈ আছোঁ ছায়েন্সৰ ডিপাৰ্টমেণ্টৰ ফালে গৈ আছোঁ এতিয়া লগৰকেইটা পাছে পাছে গৈ আছোঁ সৰস্বতী চাব গৈছোঁ পাছে পাছে গোটেই ৰাউণ্ডটো এপাক মাৰি দিছোঁ আজি সৰস্বতী পূজা বুলি দেয়া ধুনীয়া লাগিছে ন এইকেইজনী ৱাও ধুনীয়া লাগিছে ন খাবও নোৱাৰো শুবও নোৱাৰো কিনো ৰোগে দহি পুৰে খাবও নোৱাৰো আমি গৈ আছোঁ এতিয়া দেৱীটো চাবলৈ দেৱী সেৱাটো কৰি লওঁ চাকি বন্তি জ্বলাই লওঁ তাৰপৰা পিছত দেখুৱাই আছোঁ ভাগ্য সেৱাটো কৰি লওঁ আৰু চাকি বন্তি জ্বলাই এতিয়া হৈ গ'ল এতিয়া আমি বাইক ষ্টেণ্ডলৈ গৈ আছোঁ বাইকখন চাবলৈ বাইক ষ্টেণ্ডলৈ এইফালে আমাৰ বাইকখন থৈছোঁ ইয়াতে এইফালে আছে চ' আমাৰ ফিল্ডখন দেখাই দিছোঁ অকণমান
সৰুখন আমাৰ কলেজৰ মেইন গেটখন অহা যোৱা কৰি আছে এইখনে আমাৰ কলেজৰ মেইন গেটখন চ' আমি ৰৈ আছোঁ বৰ্তমান ৰৈ আছোঁ তাৰপিছত সৰস্বতী আহিছে এনেই ৰাস্তালৈ ওলাই আহিলোঁ আৰু অকণমান সৰস্বতী পূজা বুলি এইকেইটা ছোৱালী চাই আছ দেই তহঁতি চাই থাকোঁতে যাব আৰু এজনী লৈ প্ৰপ'জ মাৰি দিয়া আৰু এই দেখা নাই এয়াই দেখা নাই নেকি আকৌ এবাৰ চাই লোৱা ফটো মৰাত ব্যস্ত আৰু সকলোৱে লগৰকেইটা ফটো মাৰি আছে জেষ্ট লাগে পাই লৈ লওঁ চ' এতিয়া আমি খানা খাব বহিছোঁ হৈছোঁ আৰু এতিয়া কি দিয়া নাজানো A few moments later 20 মিনিটমান হ'ব যেতিয়ালৈকে একো দিয়া নাই বহি আছোঁ আৰু মোবাইল পিটিকি সৰস্বতী মাহঁতে বহি আছে A few moments later 2,000 years later 1 eternity later চ' টাইম পাছ এনেই আৰু জমনি আধা ঘণ্টামান হ'ল একো দিয়াহি নাই এনেই আৰু বহুত দেৰি মূৰত ডিছকেইখন দিলে আৰু এতিয়া মেইন বস্তুখিনি দিবলৈ আছে এয়া ভাজি দিছে আৰু সকলো দিয়া সকলো এতিয়া খাব লাগে আৰু যাব লাগে সৰস্বতী পূজা বুলি এতিয়া আৰু খানাটো খাই লওঁ আৰু পাছত দেখাই আছোঁ এয়া আছিল আজি সৰস্বতী পূজা কলেজখন অকণমান দেখাই দিলোঁ আৰু আকৌ নেক্সট ব্লগত তেতিয়ালৈ বাই